Hello guys, welcome to my YouTube channel Kolpojyotish Vlog. তো আজি আমি আহিছো ৰাংসাপাৰালৈ, the cleanest village in Assam. ৰাস্তাবিলাক ইমান ধুনীয়া চাওক, ইমান পৰিষ্কাৰ পৰিচ্ছন্নতাৰে চাফ চিকুণ কৰি ৰাখে আৰু এইবিলাক পাৰ্ক এখন ইয়াত বনাই থৈছে। তো পাৰ্কত কিছুমান চেয়াৰ কালাৰ কৰি ৰাখিছে ব্লু, ৰেড, গ্ৰীন, ইয়েলো, অৰেঞ্জ আৰু পুতলা কিছুমান ডাষ্টবিনৰ পুতলা, সেইবিলাক ডাষ্টবিন টাইপৰ আৰু কিছুমান মূৰ্তিও সজাই থৈছে, গছ-গছনি বহুত ধুনীয়া ধুনীয়া ইয়াত দেখা পাই আছে আপোনালোকে। তো চাই থাকক আপোনালোকে মোৰ ভিডিঅ'খন স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব গাইছ। আৰু এই পিলপিলিখন যে আহি আছে সিফালৰ ৰাস্তাটোৱেদি মানে আগিয়াৰ পৰা সোমালে এইফালে আহিব পাৰে আপোনালোকে। আৰু ইয়াত নো এণ্ট্ৰি ফৰ ভেহিকেলছ লিখা আছে আৰু এইবিলাক ৰাংসাপাৰা টেংগো পাৰ্ক, কি পাৰ্ক মানে বহুত ধৰণৰ পাৰ্ক ইয়াত সজাই থৈছে বাউণ্ডাৰীবিলাক। যোনখন বাউণ্ডাৰীতে আপোনালোকে সোমাব খুজিব সেইখিনিতে মানে কি লাগে, পইচা লাগে, তো টকা দিব লাগে। একজনৰ 10 টকা না 20 টকাকৈ, মই ভালকৈ নাজানো, পাহৰি গ'লোঁ। তো আপোনালোকে চাই থাকক, এইখন এখন চাঙৰ টাইপৰ অভাৰব্ৰিজ টাইপৰ বনাইছে। এইবিলাক উঠিলে ইয়াৰ পৰা ভিউটো বহুত মজা লাগে, চাই থাকক গাইছ। আৰু এতিয়া উঠি ল'লোঁ, ইয়াৰ ওপৰৰ পৰা আপোনালোকক ভিউখন দেখুৱাই আছোঁ। তো এইটো মানুহৰ ঘৰ আৰু এইবিলাক মানুহৰ ঘৰ মানে ত্ৰিপালেৰে ঘেৰি দিছে যাতে ইহঁতৰ ঘৰৰ ভিতৰখন আমি দেখা নাপাওঁ। তো আগফালে ইহঁতে পাৰ্ক নিচিনা বনাই থৈছে। প্ৰত্যেকটা ঘৰৰ আগফালে এনেকুৱা পাৰ্কৰ নিচিনা বনাই থয় আৰু ইহঁতৰ এইটো দিয়ে ইহঁতে মানে অলপ মানে টকা ইনকাম কৰে। মানে প্ৰত্যেকটা বাউণ্ডাৰীতে সোমালে টকা দিব লাগে, তো এনেকৈ ইহঁতৰ টকা ইনকামো হয় আৰু ভিলেজখন নাম কৰাও হৈছে আৰু গভৰ্ণমেণ্টৰ পৰাও ইহঁতে ফাণ্ড পায় সজোৱাৰ কাৰণে। আৰু এইখন ৰাংসাপাৰা অভাৰব্ৰিজ আপোনালোকে চাই আছে, বহুত ধুনীয়াকৈ সজাইছে, লাইট কিছুমান দিছে ইয়াত, কিছুমান মানে চেলফি পইণ্ট ইয়াত দিয়া আছে, ঝুলনি এইবিলাক কিবা কিবি চুইং দিয়া আছে, আই লাভ টেংগো পাৰ্ক এনেকুৱা লিখা আছে, এইবিলাক চেলফি পইণ্ট। তো আপোনালোকে ইয়াত গ'লে চেলফি উঠিব পাৰে সেইবিলাক বস্তুত গৈ। এনেকুৱা চাইজৰ বনাইছে, হেপ্পী নিউ ইয়েৰ 2023 মানে নিউ ইয়েৰৰ টাইমতে এইবিলাক বনাই থৈছে। আৰু এইবিলাক গছ-গছনি কিবি টাপত কাঢ়ি থৈছে আৰু এইবিলাক মূৰ্তি কিছুমান কাঠৰ মূৰ্তি পুতলা টাইপৰ বনাই থৈছে। ইয়াতো আপোনালোকে চেলফি বা ফটো উঠিব পাৰে সেইবিলাকে। আৰু এইখন চাং টাইপৰ অভাৰব্ৰিজ, তো সেইফালে উঠিলে বহুত মজা লাগে ভিউখন। আৰু এইটো মোৰ দাদা পইচা দি আছে মানে গেটত সোমোৱাৰ লগে লগে টিকেটৰ দাম। তো চাই থাকক, বহুত ধুনীয়া ভিউজবিলাক। আৰু এইটো এটা ময়ূৰ এনেকৈ সজাই থৈছে, মানে কাঠৰে হয় এইবিলাক, কাৰ্ডবৰ্ড টাইপৰ। তলৰ ভিউখন চাওক কেনেকুৱা টাইপৰ, এইবিলাক বাঁহেৰে মানে কি কৰি থৈছে, চাংখন বাঁহৰে ছাপৰ্ট দিছে আৰু বাঁহবিলাক গুচাই দিলে একেবাৰে পৰি যাব, বাঁহবিলাক পুৰণি হ'লে ভাঙি যাব। তো পুৰণি যাতে নহয় সেইকাৰণে ইহঁতে কালাৰ কৰি ৰাখিছে, মানে ইহঁতে চাই থাকে আৰু কি মানে দুৰ্বল হয় নহয়, খুঁটিবিলাক পষ্টবিলাক চাই থাকে। এইবিলাক সজাই থৈছে, পানী এইবিলাক কিছুমান পানী পৰি আছে, এনেকুৱা কৰি মটৰ ফিট কৰা আছে এইবিলাকত। চাওক কেনেকুৱা ধুনীয়া লাগি আছে। কিছুমান সৰু সৰু পুতলা মানুহৰ এনেকুৱা মানে ঘূৰাই আছে, তাৰপিছত পানী পৰি আছে। আৰু ৰাস্তা চাওক গাইছ, কিমান ধুনীয়া পৰিষ্কাৰ, একদম এটাও পাত পৰি নাথাকে ইয়াত। আমাৰ গাঁওবিলাকো যদি এনেকৈ সজাই থ'ল হয়, আমাৰ ফালেও মানুহ আহিব পাৰিল হয়। তো মানুহক মই এইখিনিয়ে ক'ব বিচাৰোঁ যে যাতে নিজৰ গাঁওবিলাকো ইহঁতৰ গাঁওবিলাক চাই মানে উৎসাহিত হৈ যাতে নিজৰ গাঁওবিলাকো সুন্দৰ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে আৰু সজাই ৰাখে, ইহঁতৰ পৰা আমি উৎসাহিত হোৱা উচিত। তো এইখিনিয়ে মই মানুহবিলাকক ছাজেষ্ট কৰোঁ। আৰু এইখন এখন নাৰ্চাৰী, কিন্তু নাৰ্চাৰীখন খালী হৈ আছে কাৰণ ভিতৰত ৰাখিছে নেকি গছবিলাক। আৰু এইটো আমাৰ আশা বাই, আশ্মি, ইহঁতেও চাংখনত উঠি আছে। আৰু এইখন এখন চাং কিমান কালাৰফুল কৰি ৰাখিছে, বহুতবিলাক কালাৰ দি ৰাখিছে, এইবিলাক কিছুমান সজাইছে গছবিলাক কাটি দি। এতিয়া আৰু এখন পাৰ্কত সোমাম, সেই পাৰ্কখনৰ নাম হ'ল টেংগো পাৰ্ক। চাই লওক, টেংগো পাৰ্ক। এয়া চাওক আপোনালোকে, ওপৰৰ পৰা চাঙৰ ওপৰত উঠিছোঁ, তো বহুত ভাল লাগি আছে ইয়াৰ পৰা চিনাৰী চাওক।
বহুত ধুনীয়া আছে দেখা যাই আছে আৰু এতিয়া বৌ আৰু আছাবাইহঁতে আচমিহঁতে চাংখনৰ পৰা নামি আছে তো ইহঁতৰ উঠা হৈ গ'ল এতিয়া ইহঁতে নামি আছে এতিয়া এই চাংখনত উঠিম কেনেকুৱা লাগে অলপ চাম অলপ চাওক কিমান ধুনীয়া ধুনীয়া পাত বাহাৰ গছবিলাক সজাই থৈছে এনেকৈ মানে বাঁহৰ কিছুমান চাং টাইপৰ বনাইছে তাতে এনেকুৱা থৈ দিছে এইবিলাক বহুত ধুনীয়া লাগি আছে দেখাত আপোনালোকে আহিলে এইবিলাক দৃশ্য চাব পাৰে আৰু এইটো আমাৰ বাবু গাড়ী চলাই আছে মই এইটো ধুলানিত উঠি আছোঁ এইটো বাবু মই পিংক আৰু পিংক দুয়োজনে একেবাৰে মিলি গৈছে চাৰ্ট দুখন কালাৰটো মিলি গৈছে একেবাৰে আমাৰ দুজনৰ তো এইখন লাষ্ট এখন চাং আছে এইখনত সোমাই যাওঁ ইয়াত চাওক বাঁহৰ চেয়াৰ বনাই থৈছে তাৰপিছত এইবিলাক এইখন চেয়াৰ এইফালে ৰাস্তা বনাই দিছে এইফালে হাৱা খাবৰ কাৰণে গৰম দিনত ইয়াত আহি আপোনালোকে বহুত শান্তি অনুভৱ কৰিব কেতিয়াবা যদি টেনশ্যন হয় ইয়াত আহি অলপ ফুৰি চুৰি যাওক বহুত ভাল লাগিব মনটো চাওক গ্ৰীণ আৰু গ্ৰীণ প্ৰকৃতি প্ৰেমী মানুহবিলাক ইয়াত আহি বহুত ভাল পাব চাওক পাহাৰ